হাই গাইজ, মই আগৰ ভিডিঅ'টোত কৈছিলোঁ মোৰ 200 পোৱালি হাঁহৰ পোৱালি আহিব বুলি। তো মোৰ আজি 9টা বজাত আহি পেলাই 200 পোৱালি আহিলে, কিন্তু পোৱালিটো আহোঁতে অলপ বহুত দেৰি হোৱাৰ বাবে মই পেপাৰ আনিব নোৱাৰিলোঁ। এনেকৈ মই বস্তাতে মোকলাই দিছোঁ। আৰু পোৱালিখিনি খুব ভাল পোৱালি আহিছে। আৰু পোৱালিখিনি দূৰৈৰ পৰা নলবাৰীৰ পৰা আহিছে। নলবাৰীৰ পৰা অহাৰ বাবে মই ORSৰ পানী দিম। ORSটো বহুত শক্তিদায়ক বস্তু। আৰু পোৱালিখিনি মই এটা ৰাউণ্ড বনাই দিছোঁ, বাঁহৰে ৰাউণ্ডটোৰ মাজতে মই ৰাখিছোঁ পোৱালিখিনি যাতে কোনো কোনা নাপায়, তাৰ বাবে মই এটা বাঁহৰে ৰাউণ্ড বনাই দিছোঁ। আৰু এতিয়া গৰম দিনৰ বাবে মই এটা লাইট দিছোঁ। ঠাণ্ডা দিনত 2-3টা লাইটৰ প্ৰয়োজন হয়, কিন্তু এতিয়া খুব গৰমৰ বাবে মই এটা লাইট দিছোঁ। আৰু এই বেজটো আগৰ বেজটো মই আপোনালোকক দেখাইছোঁৱেই। এই বেজটোৰ মই সম্পূৰ্ণ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু 3 দিনৰ পৰা মই মাল্টিষ্টাৰ ভিটামিন দিয়া ষ্টাৰ্ট কৰিম। আৰু মাজে মাজে এণ্টিবায়'টিক লিকজেন পাউডাৰটো দিম, 3 দিন লিকজেন পাউডাৰটো দিম, যিহেতু এতিয়া আমাৰ ইয়াত ভেকচিন পাবলৈ নাই আৰু ভেকচিনটোৰ বহুত অসুবিধা হয়, তাৰ বাবে মই লিকজেন পাউডাৰটো ব্যৱহাৰ কৰিম। আৰু কোনটো মেডিচিন কেনেকৈ কেতিয়া ব্যৱহাৰ কৰিব লাগে মই সম্পূৰ্ণ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই যাম। আৰু যদি মোৰ কিবা ভুল হৈছে বা কিবা ৰাখাত যদি হেৰি হৈছে আপোনালোকে জনাব মোক। মই নিশ্চয় আপোনালোকৰ কথা বা কমেণ্ট চাম। মই নিশ্চয় কৰিবলৈ চেষ্টা কৰিম। আৰু এইটো বেষ্টৰ লগতে মোৰ 4 নম্বৰ বেষ্ট এইটো। আৰু মুৰ্গী পোৱালিও আহিব, মুৰ্গী পোৱালিৰ মই ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু হাঁহৰ ক্ষেত্ৰত মই এটা কথা, মুৰ্গীৰ ক্ষেত্ৰত মানে ব্ৰডিংটো অকণমান কষ্ট, হাঁহৰ ক্ষেত্ৰত ইমান কষ্ট নাই হাঁহৰ ব্ৰডিংটোত। আৰু চাওক এতিয়া ৰাতিপুৱা ভাগৰ পৰিৱেশ এইটো। ৰাতিপুৱা খুব ভাল, এটা পোৱালিও কোনো অসুবিধা ডেমেজ নাই। ৰাতিপুৱাৰ ভাগতো ধুনীয়াকৈ দানা খাই আছে আৰু পানীও খাই আছে। আৰু মানে মাজে মাজে অকণমান আহি লৰাই দিব লাগে, যাতে থূপ খাব নাপায়। থূপ খালে কি হয়, মানে তলৰ পোৱালিটো হেঁচা খাই পেলাই মৰ্টেলিটি হোৱাৰ চান্স থাকে। তে মই সেইটো কৰিছোঁ, মানে তেওঁলোকক থূপ খাবলৈ দিয়া নাই, থূপ খাব দিব নালাগে। আৰু খুব ধুনীয়াকৈ পানী খাই আছে। ডিংকাৰ মই 3টা ডিংকাৰ দিছিলোঁ, কিন্তু 3টা ডিংকাৰ দিওঁতে মানে পানীটো তলত পৰি পেলাই ভিজি গৈছে। তে নতুন অৱস্থাত পোৱালিখিনি মানে ভিজিলে অকণমান অসুবিধা হয়, খুব মানে ঠাণ্ডাৰ এটা পৰিৱেশ আহে। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত মোক জনাব।